চাওক আজি আমি মাদেঘাটাত আমি উপস্থিত হৈ আমাৰ ROC দলত আজি 200ৰো অধিক মহিলা পুৰুষ BPF UPPL কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰে আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ আমাৰ দলটো আঁকোৱালি লোৱাৰ কাৰণত। কি ক'ব তো আপোনালোকেতো নিউজত চাই আছে না, যদি হাগ্ৰামাক সোধে কোনোবা সাংবাদিকেও যদি প্ৰশ্ন কৰে আপোনালোকে BPF-ত যে আপোনালোকে BPF দলে BTC 15টা সমষ্টিত কেইটা সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিব, তেতিয়া হাগ্ৰামা মহিলাৰী কি কয়, কি 15টা 126টা কওক, NDA বুলি কওক। তে BJP মানে BPF মানে BJP বুজাই গৈছে। এতিয়া BPF-ক ভোট দিয়া মানে BJP-ক ভোট দিয়া, BJP-ক ভোট দিয়া মানে BPF-ক ভোট দিয়া, ডাইৰেক্টলি কোৱা কথাটো। যিহেতু বিগত BTC ইলেকশ্যনত হাগ্ৰামাৰ মহিলাৰীক যে আমাৰ মাইনৰিটিসকলে ছাপোৰ্ট কৰিছিল, কিহৰ কাৰণত কৰিছিল আপোনালোকে সেইটো নিশ্চয় নিউজত পাইছে। হাগ্ৰামা মহিলা ডাঙৰীয়াই কি কৈছিল যে আমি BPF-এ BJP-ক হাতাও কৰিব লাগে, BJP-ক আমি হাতাও কৰিম আৰু BTC-ত থকা প্ৰত্যেকটা জনগোষ্ঠীক আমি সমান অধিকাৰে আমি চাম আৰু মুছলমানসকলকো আমি সম্পূৰ্ণ অধিকাৰ দিম, মাটিৰ পট্টাৰ পৰা যিকোনো সমস্যাৰ পৰা আমি সমাধান কৰিম আৰু BJP মুক্ত কৰিম। কিন্তু সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মুছলমানসকলক এনেকুৱা মিছা প্ৰতিশ্ৰুতি দি ভোট লৈ ৰাতাৰাতিৰ ভিতৰত BJP-ৰ ভৰিত পৰিল। এতিয়া মাইনৰিটি মুছলমানসকলে গম পাইছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন মিছলীয়া হয়। এইবাৰ বিধানসভা সমষ্টিত মাইনৰিটি সকলে BPF-ক উত্তৰ দিয়াৰ কাৰণত প্ৰস্তুত হৈ আছে, কাৰণ সেই মাইনৰিটিসকলে এতিয়া বুজি পাইছে যে এইবাৰ যদি আমি BPF-ক ভোট দিওঁ সেইটোতো ভোটটো ডাইৰেক্টলি BJP-ত যাব। তো সেই কাৰণত মাইনৰিটিয়ে উত্তৰ দিয়াৰ কাৰণত, আৰু আপোনালোকে চাই আছে BPF-ৰ মানুহ প্ৰত্যেকটা দিন আমাৰ দলত ROC দলত যোগদান হৈ আছে। কি ক'ব আজি যিহেতু BJP-ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হৈ আছে, আমি এনে ফেচবুকত নিউজত চাইছোঁ ভিক্টৰ দাসে পাব বুলি। আমি এতিয়া ROC দলে আমি আজিৰ পৰা আমি একদম পূৰা নিশ্চিত হৈ গৈছোঁ, যদি ভিক্টৰ দাসে টিকেট পায় আমি ROC দলে যি জয় হ'ম এইটো একদম 100%। গোৰেশ্বৰত যিহেতু BPF-ৰ আৰু BJP-ৰ এলায়েন্স আছে, এলায়েন্সত যদি BJP-ৰ টিকেট যদি হৈ যায়, BPF-ৰ কেণ্ডিডেট নাই, তেতিয়া মাইনৰিটিসকলে কি কৰিব? মাইনৰিটিসকলেতো তেতিয়া ডাইৰেক্টলি BJP-ত দেখিব লাগিব ভোট, কাৰণ সিহঁতে এতিয়া গম পাইছে যে এলায়েন্সত যিহেতু BJP-ৰ লগত আছে। গোৰেশ্বৰ সমষ্টিত আপুনি চাব, যিহেতু আমি ROC দল মই নিজেই কেণ্ডিডেট হয় আৰু BPF-ৰ মানুহ প্ৰায়ে আমাৰ ROC দলত ভোট দিব, BJP-ক কেতিয়াও ভোট নিদিয়ে। এটা দুখৰ কথা, আমি যিহেতু গোৰেশ্বৰৰ সমষ্টিৰ বাসিন্দা হয়, গোৰেশ্বৰৰ বায়ু পেনে খাই কেনে আমি ডাঙৰ হৈছোঁ, আৰু যিকোনো দলেই প্ৰাৰ্থী কিন্তু গোৰেশ্বৰৰ যদি স্থানীয় হয় ভাল হয়। আৰু ইতিমধ্যে BJP-ৰ যিটো পাৰ্টি, সেই ক্ষেত্ৰত আৰু কি ক'ম, এইটো অলপ দুখ লগা কথা আৰু যে নিজা সমষ্টিৰ পৰা যদি নিজৰ সমষ্টিৰ মানুহে টিকেট নাপায়, অন্য সমষ্টিৰ মানুহ টিকেট পায়, সেইটো অলপ বেয়া লাগে আৰু।